বন্ধু বান্ধৱীসকল, ধন ত্ৰয়োদশী বা ধনতেৰছত প্ৰভু ধনন্তৰীৰ পৰ্ব মনা হয়, যি সমুদ্ৰ মন্থনৰ সময়ত হাতত অমৃত কলহ লৈ প্ৰকট হৈছিল। মনা হয় যে এইদিনা ধনন্তৰীৰ পূজা অৰ্চনা কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে। ইয়াৰ উপৰি এইদিনা আপুনি কেতবোৰ উপায় কৰিব পাৰে, যিবোৰ কৰিলে আপোনাৰ ভাগ্য সলনি হৈ পৰিব আৰু মনে বিচৰা পৰিণাম লাভ কৰিব। তেন্তে আহক জানো ইয়াৰ বিষয়ে সবিশেষ। জ্যোতিষশাস্ত্ৰ অনুসৰি ধন ত্ৰয়োদশীৰ দিনা ৰাতিপুৱা উঠিয়েই সকলোতকৈ আগতেই নিজৰ হাত দুখন জোৰ কৰি ল'ব। তাৰ পাছত দুয়োখন হাতৰ ৰেখাবোৰ লগ লগাই চন্দ্ৰমাৰ আকৃতি বনাবলৈ চেষ্টা কৰিব। তাৰ পাছত হাতৰ তলুৱা ৰেখাবোৰ ধ্যান দি চাব। ইয়াৰ পাছত হাতখন নিজৰ মুখত 3 বাৰ লগাই দিব। মনা হয় যে এনে কৰিলে পজিটিভিটিৰ সঞ্চাৰ হয়। ধন ত্ৰয়োদশী দিনা ঘৰৰ ভিতৰত 13 গছি বন্তি আৰু ঘৰৰ বাহিৰত 13 গছি বন্তি জ্বলাই ৰাখিব। মনা হয় যে এনে কৰিলে ঘৰত হোৱা পোহৰে দৰিদ্ৰতা আৰু অন্ধকাৰ দূৰ কৰে। লগতে ঘৰলৈ মা লক্ষ্মী আৰু ভগৱান কুবেৰক নিমন্ত্ৰণ কৰা হয়। এই উপায়টি কৰিলে ঘৰৰ নকাৰাত্মকতা দূৰ হয়। ধন ত্ৰয়োদশীত বিশেষ ধ্যান ৰাখিব লগা কথা এইটো যে এইদিনা কেৱল নিজৰ পৰিয়ালৰ সদস্যৰ বাবেহে বস্তু বা উপহাৰ কিনিব। কিন্তু এইদিনা কেতিয়াও নিজৰ বন্ধু বা আন বাহিৰা মানুহৰ বাবে বস্তু বা উপহাৰ কিনা অনুচিত, কিয়নো এনে কৰিলে মা লক্ষ্মীয়ে জাতকৰ সংগ এৰি আনৰ কাষলৈ গুচি যায়। যদি আপোনাৰ ধন টকা পইচা নীতিকে বা সদায় আপোনাৰ ধনৰ অভাৱ হৈ থাকে, তেন্তে ধন ত্ৰয়োদশী দিনাৰ পৰা দীপাৱলীৰ দিনলৈকে মা লক্ষ্মীৰ পূজাত লং অৱশ্যেই অৰ্পণ কৰিব। ধ্যান ৰাখিব, পূজাত কেৱল এযোৰ লংহে অৰ্পণ কৰিব, অৰ্থাৎ 2টা লং। আৰু চাব যাতে লংটো খণ্ডিত নহয়, গোটা নভঙা লং ল'ব, অন্যথা লাভ প্ৰাপ্ত নকৰিব। জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ ধন ত্ৰয়োদশী দিনা যিকোনো মন্দিৰত গৈ কলগছ বা কোনো সুগন্ধিত গছ ৰুব। মনা হয় যে এই গছ যিমান বাঢ়ি ডাঙৰ হ'ব, আপুনি সিমানেই সফলতা অৰ্জন কৰিব। লগতে চাকৰিত পদোন্নতি, বেপাৰত উন্নতিৰ পথ মুকলি হ'ব। লগতে এইদিনা নতুন বাচন বৰ্তন ঘৰলৈ কিনি আনিব আৰু নতুন ঝাৰু আনিব নাপাহৰিব। এনে কৰিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰত সুখ সমৃদ্ধিৰ বাস হয়।